গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱা এতিয়া 6 বাজিছে। চ' মই চাহৰ লগত খাবৰ কাৰণে এয়া ভাপতীয়া পিঠা বনাই আছোঁ। এয়া পিঠাগুড়ি প্ৰথমে নাৰিকল আৰু চেনিৰ লগত সানি লৈছোঁ। লৈ এয়া ভাপতীয়া পিঠা বনাই আছোঁ। ৰাইজ ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে বনাইছোঁ। আপোনালোকেও বনাই খাব পাৰিব। পিঠাগুড়ি চেনি নাৰিকল মিক্স কৰি কম পৰিমাণে পানী দি সানি লৈছোঁ। পিঠাগুড়িৰ লগত মিলি যোৱাকৈ চেনি নাৰিকল ধুনীয়াকৈ সানি ল'ব। লৈ ধুনীয়াকৈ বনাই খাব পাৰিব আপোনালোকেও। এয়া পিঠাগুড়ি দিছোঁ। ধুনীয়াকৈ পিঠাগুড়িখিনি ধুনীয়াকৈ তাৰ হিচাপত দি ল'ব। ধুনীয়াকৈ বেছিকৈ হেঁচি দি দিব। বেছিকৈ হেঁচি দিলে মানে পিঠাটো নিসিজে। এয়া একদম ধুনীয়াকৈ দি লৈছোঁ। এতিয়া মই ইয়াত বহাই দিম। এইটো হৈ গ'ল। দেখিছে একদম গৰম গৰম। কেনেকুৱা লাগিছে ক'বচোন দেই।